নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোকে যে হেইদিনা সোণাৰীৰ পৰা নাগালেণ্ডলৈ যোৱা ভিডিঅটোত মোক ইমান মৰম দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জনালো আৰু আজি আকৌ নতুন এখন ৰাজ্যৰ নতুন এটা ভিডিঅ আপোনালোকলৈ আগবঢ়াও বুলি ভাবিছো এই ভিডিঅটো কিন্তু 2024 চনৰ 23 অক্টোবৰৰ ডে হেইদিনা আমি সপৰিয়ালে বৰহাটলৈ গৈছিলো এখন শ্ৰাদ্ধলৈ আৰু বতৰটো পিছে তেতিয়া ৰদে দি আছিল আৰু আমি শ্ৰাদ্ধপা ঘূৰি আহোতে হঠাৎ ভাবিলো যে লংডিঙত এপা সোমাই যাও লংডিং মানে আমাৰ অৰুণাচলৰ লংডিং যে আৰু এই নামটো সকলোৰে বৰ্তমান পৰিচিত এটা নাম কাৰণ যোৱা 3-4-5 বছৰত মানে মানুহ ইমানেই তালৈ গৈছে আপোনালোক সকলোৱে চাগে ফটো ভিডিঅ' বিলাক দেখি আছে আৰু আজি আপোনালোকক লৈ যাও বলকচোন যি সকলে যোৱা নাই ভিডিঅটো পিছে মই আৰম্ভ কৰিছো বৰহাটৰ পৰা ঘূৰি আহোতেহে তেতিয়া বতৰটো ভালেই আছিল বৰহাটৰ পৰা ঘূৰি আহি আমি হাপেখাটি চাৰিআলিদি সোমাই দিলো লংডিং অভিমুখে প্ৰথমে আমি গৈ পাম কানুবাৰী আৰু তেতিয়া দেখো চাওকচোন বা অকনমান বতৰটো হেমেকা কৰি আহিলে আৰু এটুপাল দুটুপাল বৰষুণ দিবলৈ ধৰিলে এয়া হল কানুবাৰী ৰাস্তা আৰু কানুবাৰীত কিন্তু গেট পাছ ল'ব লাগে গেট পাছ লৈ লোৱাটো ভাল আৰু ইয়া চাওকচোন বৰষুণ পিছে অকনমান ডাঙৰকৈ দিব যেন লাগিছে আৰু বৰষুণ দিয়া আৰম্ভ কৰি দিছে প্ৰথমতে আপুনি হাপেখাটি চাৰিআলিদি সোমাই আহি ইয়া পাব কানুবাৰীৰ মেইন গেটখন ইয়াতে গেট পাছ ৰৈ পিনে বনাই ল'ব লাগে আৰু এইফালেদি সোমাই গৈ থাকিব লাগে আৰু আমি সোণাৰীবাসী সকলে কিন্তু এটা কথা গৌৰৱ কৰিব পাৰো কিন্তু দেই আমাৰ সোণাৰীৰ পৰা দুখন সীমামূৰীয়া ৰাজ্যলৈ যাবলৈ সুবিধা আছে এখন হল নাগালেণ্ড আৰু আনখন হল অৰুণাচল আৰু অৰুণাচলখন কিন্তু মোৰ বৰ প্ৰিয় বহুত ধুনীয়া কিন্তু অৰুণাচলখন মোৰ খুব ভাল লাগে মই দুবাৰ গৈছো 2022 চনত এবাৰ গৈছিলো আৰু 2024 চনত এবাৰ গৈছিলো 2022 চনত যাওঁতে লংডিং টাউন পাৰ হৈ আমি ভিতৰলৈ বুলি বহুত ভিতৰলৈ গৈছিলো তেতিয়া মানে তাত বহুত ধুনীয়া ধুনীয়া জলপ্ৰপাত আৰু প্ৰাকৃতিক পৰিবেশটো খুবেই ধুনীয়া তাত দেখিবলৈ পোৱা যায় কিন্তু এবাৰ এটো ভিডিঅ'ত কিন্তু মই লংডিং টাউন নাপালোগৈ কাৰণ আমি হকামৰ পৰা ঘূৰি আহোতে যেহেতু 3-4 মান বাজিয়ে গৈছিল তেতিয়া হেইভাবে আমি আধা ৰাস্তাৰ পৰা ঘূৰিব লগা হৈছিল আমি 30 কিলোমিটাৰ মানহে লংডিং মানে কানুবাৰীৰ পৰা ভিতৰলৈ সোমাই গৈছিলো মেইন টাউনলৈ মানে 45 কিলোমিটাৰ মান চাগে যাব লাগে নেকি তেতিয়া মেইন টাউনখন পোৱা যায় আৰু টাউনৰ ভিতৰলৈ গলেতো আৰুৱে ধুনীয়া পৰিবেশ আৰু আমি গৈ এটা ধুনীয়া ভিউ পইণ্ট পালো চাওকচোন ইমানেই ধুনীয়া একদম মানে কি কম আৰু আপোনালোকক একদম ভূ স্বৰ্গ বুলি ক'ব পাৰি হেউজিয়া পাহাৰত বগা বগা একদম ডাৱৰে কপাহৰ দৰে চাওকচোন একদম কিমান ধুনীয়াকৈ চানি ধৰিছে দূৰ দিগন্তলৈ কেৱল পাহাৰ আৰু পাহাৰৰ মাজত আৰু অকনমান ভিডিঅ' আৰু ফটো নকৰি মই নোৱাৰিলো অকনমান ভিডিঅ' কৰি ৰাখিলো আৰু বতৰটো বেয়া হৈ আহিছে আৰু সন্ধিয়া হৈ আহিছে হেইভাবে আমি লংডিং টাউনলৈ যাব নোৱাৰিলো মনটো বেয়াও লাগিছে আৰু মোৰ মা দেউতাই পিছে লংডিং দেখা নাছিলে হেইভাবে মোৰ মা দেউতাক দেখাবলৈ বুলিয়ে আমি হঠাতে এনেদৰে সোমাই দিব লগা হল আৰু এটোৱে চাগে লংডিং টাউন পোৱাৰ আগত মেইন ভিউ পইণ্ট কিমান ধুনীয়া চাওকচোন আৰু আপোনালোক কোন কোন গৈছে এবাৰ জনাবচোন আৰু যি সকলে যোৱা নাই এবাৰ কিন্তু যাব ইমানেই ধুনীয়া মানে অৰুণাচলৰ এটা সামান্য সৰু পাৰ্টহে কিন্তু গোটেই অৰুণাচলখন কিন্তু বহুতেই ধুনীয়া আৰু মোৰ কিন্তু খুব ভাল লাগে অৰুণাচল আকৌ যদি কেতিয়াবা যোৱাৰ সৌভাগ্য হয় কেতিয়াবা যদি যাওঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা লাগিছে পৰিবেশটো আপোনালোকে ক'ব সন্মুখত কিন্তু এইটো মানে পৰিবেশৰ অনুভৱ মানে লোৱাটোৱে মানে বহুত বেলেগ আৰু সামান্য অকমান ভিডিঅ'হে আপোনাক দেখাইছো আৰু এটা সৰু জলপ্ৰপাত আপোনালোকক দেখাও বুলি ভাবিলো আৰু লংডিঙৰ বহুত ভিতৰলৈ যিমানে সোমাই যাব সিমানে ধুনীয়া ধুনীয়া আৰু ডাঙৰ ডাঙৰ জলপ্ৰপাত দেখিবলৈ পোৱা যায় আগৰবাৰ আমি সেইখিনি দেখিলো কিন্তু ফটো ভিডিঅ' যিহেতু কৰি থোৱা হোৱা নাছিল সেইভাবে আপোনালোকক দেখাব নোৱাৰিলো বেয়া নাপাব আৰু এয়া কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেন্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব আৰু ইমানেই ধুনীয়া ঠাই এবাৰ কিন্তু যাবই দেই আপোনালোক আৰু ৰাস্তাও ধুনীয়া আপোনালোক চিন্তা কৰিবই নালাগে আৰু ঘূৰি আহোতে বতৰো বহুত বেয়া হল আৰু একেবাৰে সন্ধিয়াও হৈ আহিল সেইভাবে ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণকৈ দেখাব নোৱাৰিলো আৰু যিখিনি দেখালো সেইখিনি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম আৰু অতি সোনকালে অন্য এখন পাহাৰীয়া ঠাইত আপোনালোকক লগ পাম
এয়া হ'ল 2022 চনত যাওঁতে উঠা কেইকপিমান ফটো আৰু 2022 আৰু 24 চনৰ কেইকপিমান ফটোকে ইয়াত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু তেতিয়া যিহেতু মই পেজ খোলা নাছিলো আৰু পেজখন মোৰ মাত্ৰ 2 মাহে হৈছে সেইবাবে ফটো আৰু ভিডিও হিমা হেতু সময়ত ৰখা হোৱা নাছিল আৰু মোৰ মা দেউতা শাহুমা আৰু ককাইদেউৰ সৈতে তোলা কেইকপিমান ফটোকে ইয়াত আপোনালোকৰ আগত দেখালো